নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, পুনৰ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ত। এজন ছাত্ৰৰ লক্ষ্য যে পৰীক্ষাত বহি সুস্থ মনেৰে পৰীক্ষা দি পাছ কৰা, কিন্তু আৰু এজন ছাত্ৰই কি কৰিছে তোমালোকে শুনিলে হয়তো আচৰিত হ'বা। সেইজন ছাত্ৰই পৰীক্ষাত বহি শিক্ষকৰ হৃদয় আকৰ্ষণ কৰিবলৈ কেনেকৈ চেষ্টা কৰিলে তোমালোকে এবাৰ চাই লোৱা। ছাৰ, অৰিজিত সিঙৰ সপোন পাছ কৰাই দিব না, নহ'লে মোক ঘৰৰ পৰা বিয়া দি দিব। পৰীক্ষাৰ বহীত ফেচবুক ইনষ্টাৰ ID, অৰিজিত সিঙৰ গান, চান্তা বান্তাৰ কৌতুক, চিঠিৰে ভৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ বহী। কোনোৱে লিখিছে উচ্চ শিক্ষাৰ মন মোৰ, ঘৰত ককা দেউতাৰ অসুখ, তেওঁ জীয়াই থাকোঁতেই মোৰ বিয়াখন বোলে চাই যাব বিচাৰে, আৰু পৰীক্ষাত যদি ফেইল কৰোঁ তেনেহ'লে মোক বিয়া দি দিব। কোনোৱে আকৌ মাতৃৰ কষ্টক স্বীকাৰ কৰে, জীয়েক পৰীক্ষাত ফেইল কৰাৰ বিৰহ সহিব নোৱাৰিব মাতৃয়ে, সেই কথাও বুজে। বহুত কষ্ট কৰিছিল কোনোৱে, পিছে মনতহে নৰল। অৰিজিত সিঙৰ শপত দি লিখিলে গান, উত্তৰে নোৱাৰিলেও আৱেগেৰে বহি নিৰীক্ষকৰ হৃদয় জিনাৰ শিক্ষাৰ্থীৰ এই পদ্ধতি দেখি আপুনি হাঁহিবই নে কান্দিবই? পৰীক্ষাৰ বহীত ছাত্ৰ ছাত্ৰীৰ আজব উত্তৰ দেখি বহি নিৰীক্ষক বিপাঙত। অৰিজিত সিঙৰ অনুৰাগী সামাজিক মাধ্যমত ব্যস্ত আজিৰ প্ৰজন্মৰ এখন দুৰ্বল ছবি ফুটি উঠিছে পৰীক্ষাৰ বহীত থকা এই আজব উত্তৰত। উত্তৰ প্ৰদেশ বোৰ্ডে অনুষ্ঠিত কৰা শিক্ষান্ত পৰীক্ষাত পোহৰলৈ আহিছে বহু শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল শিক্ষাৰ্থীৰ ছবি। বহী মূল্যায়ন কক্ষত প্ৰশ্নৰ বিপৰীতে ফেচবুক ইনষ্টাৰ ID সহ অদ্ভুত উত্তৰ দেখি বিমূৰত পৰিছে শিক্ষক।